নন্দিতা শইকীয়া আৰু নাই। আপোনালোক সকলোৱে চিনি পাইছে নন্দিতা শইকীয়া, সেইজনী ছোৱালী যোনজনীয়ে মৃত্যুৰ লগত যুঁজি আছিলে আৰু সেইখন হাৰ মানিলে আৰু তেওঁৰ মৃত্যু ঘটিলে। মই তেখেতৰ ঘটনাটো আপোনালোকক ক'ব বিচাৰোঁ যদি কোনোবাই নাজানে, আৰু তেওঁলোকৰ ফেমিলি মেম্বাৰ্ছৰ ফটোও দেখাব খোজোঁ যে এজনী ছোৱালীক এনেকৈ কৰিলে কেনেকুৱা হয় পৰিয়ালৰ। সেইকাৰণে সকলোৱে যাতে তাইৰ কাৰণে প্ৰে কৰে আৰু লগতে সেই অপৰাধীজনে যাতে উচিত শাস্তি পায় তাকে মই বিচাৰিছোঁ। এয়া হৈছে নন্দিতাৰ পৰিয়াল, দাদাক আৰু বৌয়েক। আৰু তেওঁক যোনে ডাইৰেক্ট হপিয়াই পেলাই মাৰিলে তেখেত হৈছে এওঁৰ ৰিণ্টু শৰ্মা। তেখেতে ইমান বেয়া মানুহ, তেখেতে ছোৱালী এজনীক ৰাস্তাত দিন দুপৰত, তেওঁৰ লগত অকলেও নাছিলে, তেওঁৰ লগত মানুহো আছিলে, তথাপি তেওঁৰ ইমান সাহসত তাইক হপিয়াই মাৰিলে। কিন্তু আমাৰ অসম পুলিচে তেওঁক এৰেষ্ট কৰিবৰ কাৰণে সক্ষম হৈছে। কিন্তু আমি সকলোৱে আচলতে নন্দিতা শইকীয়াৰ কাৰণে প্ৰে কৰা উচিত যাতে তাইৰ অপৰাধীয়ে উচিত শাস্তি পায় আৰু তাইৰ আত্মাটোৱে চিৰশান্তি লাভ কৰে। তেখেতে BA 3rd চেমত পঢ়ি আছিলে। তেখেতে মাৰিধাল কলেজত পঢ়িছিলে ধেমাজিৰ। তাতেই তেখেতক তেনেকৈ এটেক কৰা হৈছিলে যেতিয়া তেখেতে বাছ ষ্টেণ্ডত থিয় হৈ আছিলে তেখেতৰ লগৰীয়া আৰু লগৰীয়াৰ বাপেকৰ লগত। চ' আপোনালোক সকলোৱে কেছটোতো গম পাইছেই। চ' আপোনালোক সকলোৱে যাতে প্ৰে কৰে যাতে তেওঁৰ অপৰাধীয়ে উচিত শাস্তি পায় যাতে।